सांग्रांजा रायजोफोर बेबाराव आसामखौ टारगेट खालामदों झारखंडनि साइबार क्रिमिनल गेंआ झारखंडनिफ्राय हमदों साइबार क्रिमिनल गेंखौ मख'नो गोनांदि जुलाइ दाननि 7 खालाराव साइबार क्रिमिनल गेंनि खैसाराव गोग्लैनानै एकाउन्टनि 22,500 रांखौ खोमानानै लानो गोनां जादों बाक्सानि जालाख'नि बेबि किसान कलेजनि बिबुंगोरा बिरफुं बसुमतारिया उनावहाय बिबुंगोरा बिरफुं बसुमतारिया गासै जाथायखौ हमनो हानानै पुलिसनो फोरमायनायनि उनाव सालबारि महकुमानि एसडिपिअ चुमिरन बैश्यनि दैदेननायाव झारखंडनि पुलिसनि हेफाजाबजों सिमला पुलिस झारखंडनि गोथौ गामिनिफ्राय साथाम साइबार क्रिमिनलखौ हमो आरो मैया सिमला थानायाव लानानै फैयो साइबार क्रिमिनल अभिषेक दास उपु कुमार दास आरो नंदन दासखौ पुलिसा हमो गिबि संदानानै पुलिसा मिथिनो मोननाय बायदिब्ला बे साइबार गेंआ आसामखौ नोजोर होदों एबा टारगेट खालामदों आसामनि गुबुन गुबुन जिल्लाफोरनि मानसिफोरखौ बुंनानै थगाय थसि खालामनानै बे गेंआ रां खामायबोगासिनो सालबारि महकुमानि एसडिपिअ चुमिरन बैश्यआ बे साइबार गेंनिफ्राय सांग्रां जानो खावलायदों आसामनि गासै थागिबिफोरखौ बरपेटा रडनिफ्राय अजय बसुमतारिनि खौरां आसलते जोआ जुलाई माहर 7 तारिखे मोर तात आननोन मोबाइल नम्बर दी फोन आइसिल 10टा 10 तेवलोके কৈছে যে আমি SBI বেংকৰ পৰা আপোনাক ফোন দিছো আৰু আপোনাৰ ফোন বৰ্তমান ৰেকৰ্ডিং হৈ আছে আৰু আপুনি কুদিনমান আগত ইউনত এক্টিভ কৰাৰ কাৰণে আপুনি ফোন দিছিল এতিয়া আমি আজি আপোনাৰ ইউনখন এক্টিভ কৰিম গতিকে আপুনি লাইনত থাকক আৰু আপোনাৰ আমি মানে দুটাই দি যে কথা পাতি আছো এটো মানে ৰেকৰ্ডিং হৈ আছে বুলি কৈছে আৰু হেনকে আমি যি কৰিবা দিব হেটো আপুনি কৰি থাকক লগে লগে তেওঁলোকে মগ দি দিলে যে মানে এটা ডাউনলোড কৰাৰ কাৰণে এটা এপ দি দিলে আৰু এটো হল আপোনাৰ টিম ভিউৱাৰ আৰু এই টিম ভিউৱাৰখন মই লগে লগে ডাউনলোড কৰিলো ইয়াৰ পিছত মই কি কৰিলো যে তেওঁলোকে কৰিব দিলে যে আপুনি অনলাইন যাওক অনলাইন SBI অনলাইনত যাওক এটো মানে লগইন কৰি দিয়ক এটো মই লগইন কৰি দিলো লগইন কৰি দিয়াৰ পিছত তাতে মই দেখা পালো যে পাসওয়ার্ড ইউজাৰ নাম্বাৰ আৰু পাসওয়ার্ড তাতে মানে দেখাই দিলে তাৰপিছত তেওঁলোকে ক'লে যে আপুনি পাসওয়ার্ড ঢালি দিয়ক আৰু ইউজাৰ নাম্বাৰ ঢালি দিয়ক আৰু পাসওয়ার্ড ঢালি দিয়ক হেনেকুৱা মই দি দিলো দিয়াৰ পিছত মানে 10:53 মিনিটত মোৰ একাউণ্টৰ পৰা মানে 22,500 লগে লগে কাটি তেওঁলোকে লৈ গ'ল হেনেকুৱা হৈছে আৰু ইয়াৰ লগে লগে হোৱাৰ পিছত মই মানে নিয়াৰ পিছত লগে লগে তেওঁলোকে ইমান মানে বেয়াকে গালি দিছে আমাক একদম মানে নেকেট আৰু নিয়াৰ পিছত মানে আপুনি মানে ফোন মানে লাউটটো দিব নোৱাৰে শুনবাও নোৱাৰে তেওঁলোকক গালিও দিব নোৱাৰে হেনেকুৱা ইমান নেকেট আমাক মানে গালি দিছে ইয়াৰ পিছত মই লগে লগে মোৰ SBI ব্ৰাঞ্চ তাতে মই লগে লগে ইনফৰমেশনটো দি দিলো আৰু লগে লগে মই আহি গয়খিনি কলেজত মই আৰু লগে লগে মই কি কৰিলো যে সাইবাৰ ক্ৰাইমৰ মোৰ যি কেছ এই কেছখন মই লগে লগে ৰেজিষ্টাৰ কৰি একনলেজমেন্টটো মই লোৱা হৈছে আৰু ইয়াৰ পিছত ঠিক 4:30 মান বজাত মই আমাৰ এই সিমলা থানাত মই কি দিছো FIR এটা দি দিলো আৰু এই FIR দিয়াৰ সত্তে তেওঁলোকে লগে লগে মানে সিমলা থানাৰ OCয়ে লগে লগে মানে ইনিচিয়েটিভ লয় লগে লগে মানে কামখিনি আগবঢ়াই লৈ গ'ল প্ৰশাসনক কি ক'ব বিচাৰে প্ৰশাসনক আজি হিটোই ক'ব লাগিব মই ধন্যবাদ দিব লাগিব সিমলা থানাৰ OC আমাৰ অভিজিত গগৈ তেওঁ টিম লয় মানে ঝাৰখণ্ডৰ লৈ গয়খিনি যি কালপ্ৰিট তিনিজন এই তিনিজন কালপ্ৰিটক 3-4 দিন লাগি মানে দিন লয় ইমান কষ্ট কৰি তেওঁ দি আনিলে হিটোৰ কাৰণে মই তেখেতক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিলো আৰু আমাৰ হালবাৰী সাব ডিভিজনৰ SDPO স্যাৰ আমাৰ সমীৰুণ বৈশ্য স্যাৰ তেখেতকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো আৰু মিডিয়া আপোনালোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো
পাৰি না যোৱা 7 জুলাই তাৰিখে আমাৰ চিমলাৰ BBK কিষাণ কলেজৰ এগৰাকী প্ৰবক্তা বীৰভূম বসুমতাৰী তেওঁ আমাক ইয়াতে জনালে থানাত আহি পেলাই যে তেওঁক কোনোবা ব্যক্তিয়ে ফোন কৰি পেলাই বেংকৰ অফিচাৰ বুলি কৈ পেলাই তেওঁৰ ATM নম্বৰ বিচাৰিছিলে, পিন নম্বৰ বিচাৰিছিলে, বিভিন্ন এনেকৈ বিচাৰি পেলাই বিভিন্ন তথ্য তেওঁ বিচৰাৰ পিছত তো সেইখিনি বস্তু দিলে আৰু দিয়াৰ লগে লগে তেওঁৰ ফালৰ পৰা বেংক একাউণ্টৰ পৰা 22,500 টকা ডেবিট কৰিলে। চ' ইমিডিয়েটলি তেওঁ কথাটো আহি পেলাই থানাত ৰিপৰ্ট কৰিলে আৰু আমাৰ যিটো পৰ্টেল আছে চাইবাৰ ক্ৰাইমৰ পৰ্টেল তাতে তেওঁ ইমিডিয়েটলি জনাই দিলে। তেতিয়া আমি চিমলা পুলিচ ষ্টেচনৰ সেই সময়ত OCয়ে মোক জনালে আৰু আমি ৰাতি গোটেই কথা বতৰা পাতি পেলাই দেখিলোঁ যে এই গোটেই নাম্বাৰটো যিটো নাম্বাৰে তেওঁক মানে ফোন কৰিছিলে, বেংকৰ অফিচাৰ বুলি পৰিচয় দিছিলে বা তেনেকুৱা ধৰণৰ তথ্য পাতি আহৰণ কৰিব বিচাৰিছিলে আৰু পইচা লৈ গ'ল। আমি গোটেইখিনি চালি জাৰি চাই দেখিলোঁ যে এই গোটেই কামটো ঝাৰখণ্ডৰ জামতাৰা ডিষ্ট্ৰিক্টৰ পৰা কৰি আছে। আমি টেকনিকেলি গোটেইখিনি বস্তু চালোঁ আৰু আমাৰ সেই সময়ত আমি ঝাৰখণ্ডৰ পুলিচৰ লগত যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰাৰ পিছত আমি সমগ্ৰ ডিটেইলছ ইনফৰমেশ্যনখিনি তেখেতৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কৰাৰ লগে লগে কিছু সময় 10 ঘণ্টামান পিছতে মূল যিগৰাকী কালপ্ৰিট মানে তাক ধৰিলে, যিয়ে এই কামখিনি কৰি আছিলে। তাৰপিছত আমি আকৌ কিছু ইনফৰমেশ্যন তেখেতসকলক দিলোঁ যে তাৰ লগতে যিটো টীম, সেই গোটেই টীমটো তাত ঝাৰখণ্ড পুলিচে জামতাৰা ডিষ্ট্ৰিক্টৰ পুলিচে তাত ধৰিলে। ধৰাৰ লগে আমালৈ খবৰ আহিল আৰু সেইমতে আমি গোটেইখিনি মোবাইলৰ নাম্বাৰ চাই পেলাই টেকনিকেলি গোটেইখিনি ডিটেইলছখিনি আমি উলিয়ালোঁ আৰু ইমিডিয়েটলি আমি কথা বতৰা পাতি পেলাই বেংকৰ ষ্টেটমেণ্ট গোটেইখিনি আমি ল'লোঁ আৰু দেখিলোঁ যে গোটেই পইচাটো ইয়াৰ পৰা সেই যিটো মোবাইল নাম্বাৰে কথা পাতিছিলে সেই মোবাইল নাম্বাৰৰ কথা পতা ব্যক্তিৰ একাউণ্টত পইচাটো সোমাই গৈছে। চ' তেওঁলোকে তাত ঝাৰখণ্ড পুলিচে ধৰিলে আৰু আমাৰ টীম এটা গৈ পেলাই যোৱাকালি OCৰ নেতৃত্বত এটা টীম গৈ পেলাই তিনিজন মূল আছামী, এইটো একচুৱেলি গেং হয়, সেই গেংটোৰ আমি তিনিজনকে ধৰিবলৈ সক্ষম হ'লোঁ। সেই তিনিজন হ'ল অভিষেক দাস, অপ্পু কুমাৰ দাস আৰু নন্দন দাস। এই তিনিগৰাকীয়ে আৰু যেতিয়া আমি গোটেই তদন্ত কৰিলোঁ, তদন্তকালত দেখা পালোঁ যে এই এটা গ্ৰুপ আছে জামতাৰাৰ চিতাকাটা বুলি এখন গাঁও। এই গ্ৰুপটোৱে অসমৰ বিভিন্ন মানুহৰ নাম্বাৰবিলাক তেওঁলোকে টাৰ্গেট কৰি লয়। অকল অসম নহয়, বিভিন্ন ষ্টেটৰ তেওঁলোকে এটা গ্ৰুপ কৰে আৰু এই যিটো গ্ৰুপ আমি ধৰিলোঁ, এই গ্ৰুপটোৱে অসমৰ মেক্সিমাম মানুহক তেওঁলোকে ফোন কৰিছে আৰু ফোন কৰি পেলাই বিভিন্ন ধৰিলোঁ এই গ্ৰুপটোৱে অসমৰ মেক্সিমাম মানুহক তেওঁলোকে ফোন কৰিছে আৰু ফোন কৰি পেলাই বিভিন্ন মানুহৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰিছে। আৰু এটা কথা মই আজি সকলো ৰাইজক জনাব খুজিছোঁ, যেনেকৈ বীৰভূম বসুমতাৰীয়ে ইমিডিয়েটলি পুলিচক ইনফৰমেশ্যন দিলে বা যিটো আমাৰ চাইবাৰ পৰ্টেল আছিলে, অনলাইন পৰ্টেল, তাত তেওঁ ইমিডিয়েটলি জনাই দিলে, তাৰ কাৰণে আমি মানে ইমিডিয়েটলি ধৰিবলৈ সক্ষম হৈছোঁ। এতিয়া কথাটো হ'ল এনেকুৱা, এতিয়া নতুন ছিষ্টেম এটা তেওঁলোকে উলিয়াইছে যে তেওঁলোকে বেংকৰ বিষয়া বুলি ফোন কৰে বা ফোন কৰি পেলাই তেওঁলোকে বিচাৰে যে ATM নাম্বাৰটো পাম নেকি বা পিন নাম্বাৰটো দিব নেকি, বেংকৰ একাউণ্ট নাম্বাৰটো দিব নেকি, এনেকৈ নকয়। তেওঁলোকে কয় যে এইবিলাক নাম্বাৰ আপোনালোকে দিব নালাগে, এইবিলাক খুব ছিক্ৰেট নাম্বাৰ হয়, এইটো দিয়াটো উচিত নহয়। গতিকে আমি এটা এপ পঠাই দিছোঁ, এটা টিম ভিউৱাৰ বুলি এপ আছে, মই জাষ্ট নামহে কৈছোঁ, বিভিন্ন এপ আছে, সেই এটা এপ্লিকেশ্যন তেওঁলোকে পঠিয়াই দিয়ে, ছফ্টৱেৰ এপ্লিকেশ্যন। সেইজন মানুহক এপ্লিকেশ্যনটো পঠিয়াই দিয়াৰ লগে লগে তেওঁ জাষ্ট চুই দিলেই হ'ল, গোটেই কামটো তেতিয়া তেওঁলোকে সেই মানুহজনক গোটেই ডকুমেণ্টছ বা যিখিনি তেওঁৰ ডিটেইলছ আছে বা গোটেই স্ক্ৰীণখন তেওঁলোকে চাই থাকে, তাত থাকি পেলাই OTP যিবিলাক নাম্বাৰবোৰ আহে চব তেওঁলোকে তাৰ পৰাই সেইমতে পইচাবিলাক লৈ গুচি যায়। গতিকে মোৰ ৰাইজৰ প্ৰতি এটা আহ্বান আৰু অনুৰোধ, আপোনালোকে তেনেকুৱা ধৰণৰ মানুহৰ যদি কল আহে, কোনো বেংকৰ মানুহে তেনেকৈ ফোন নকৰে, সেইটো একচেপ্ট কৰিব নালাগে। আৰু দ্বিতীয় কথা হ'ল ইমিডিয়েটলি পুলিচক জনাব লাগে, যিটো আমাৰ চাইবাৰ পৰ্টেল যিটো আমি খুলিছোঁ তাতে ইমিডিয়েটলি জনাব লাগে। আৰু যিটো জেগাৰ পৰা এই গোটেই কামটো কৰিছিলে সেইটো হ'ল চিতাকাটা ডিষ্ট্ৰিক্ট, জামতাৰা ডিষ্ট্ৰিক্ট, ঝাৰখণ্ডৰ জামতাৰা ডিষ্ট্ৰিক্টৰ চিতাকাটা ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টৰ চিতাকাটা গাঁৱৰ পৰা এই গোটেই তিনিজন ব্যক্তিয়ে তাৰ পৰাই গোটেই কামটো চলাই আছিলে। তেওঁলোকৰ বিভিন্ন মোবাইল ফোনেৰে তেওঁলোকে ফোন কৰে আৰু এতিয়া আমি গোটেই বস্তুবিলাক চাই আছোঁ। এতিয়া চাই পেলাই আমি দেখিছোঁ যে অসমৰ তেওঁলোকে বিভিন্ন মানুহক ফোন কৰিছিলে, বিভিন্ন মানুহক গোটেই সমগ্ৰ অসমত বিভিন্ন ফোন কৰিছিলে, কাৰণ যিহেতুকে তেওঁলোকে অসমক টাৰ্গেট বনাই লৈছিলে। গতিকে আমাৰ কিছুমান মানুহে যিবিলাক অলপ সজাগ বা যিবিলাকৰ এৱেৰ হয় তেওঁলোকে নিদিয়ে কেতিয়াও, কিন্তু এতিয়া নতুন ছিষ্টেম কৰিছে। আৰু এটা কৰিছে তেওঁলোকে, এতিয়া বেংকৰ একাউণ্ট তেওঁলোকে নিবিচাৰে,
এতিয়া নতুনকৈ কয় যে আমাক গেছৰ কথা কয় যে আপোনাৰ গেছটো বুকিং হ'ব লাগিছিলে, ইলেক্ট্ৰিচিটি বিলৰ কথা কয়, ইলেক্ট্ৰিচিটি বিলখন এনেকৈ পাবলগীয়া আছিলে, অমুক এনেকুৱা ধৰণৰ তেওঁলোকে ট্ৰেণ্ড আৰম্ভ কৰিছে। গতিকে আজি এইখিনি সময়তে আমি ক'লোঁ আমাৰ পৰা এটা আহ্বান, তেনেকুৱা ধৰণৰ কোনো কল কোনেও ৰিচিভ কৰিব নালাগে, আৰু যদি তেনেকুৱা কিবা তেনেকুৱা ইনফৰমেশ্যন থাকে ইমিডিয়েটলি আমাৰ যিটো পৰ্টেল আছে চাইবাৰ পৰ্টেল তাতে আপোনালোকে গোটেইখিনি জনাই দিয়ক, একৰ্ডিংলি আমি একশ্যন ল'ম। এতিয়া আমি এইখিনিক আজি কোৰ্টত প্ৰডিউচ কৰিম আৰু আমি ৰিমাণ্ডত ল'ম, আৰু বাকী কাৰণ তথ্য আহৰণ কৰিব লগা আছে আমি সোধপোছ কৰিম, আৰু আমাৰ তদন্ত চলি আছে। এতিয়া আমাৰ চিমলা থানাত 26/22 আজি কোৰ্টত প্ৰডিউচ কৰিম আৰু আমি ৰিমাণ্ডত ল'ম, আৰু বাকী কাৰণ তথ্য আহৰণ কৰিব লগা আছে আমি সোধপোছ কৰিম, আৰু আমাৰ তদন্ত চলি আছে। এতিয়া আমাৰ চিমলা থানাত 26/22 আণ্ডাৰ ছেকশ্যন 120B, 66C, 66D, 379 আৰু 420 IPC এই ধাৰাত ইতিমধ্যে এটা গোচৰ ৰুজু হৈছে যোৱা 9 তাৰিখে, আৰু সেই সংক্ৰান্তে আমাৰ তদন্ত চলি আছে। আৰু আটাইতকৈ মানে আচৰিত কথা এনেকুৱা, যিকেইজন আমি ক্ৰিমিনেল, যিকেইজন মানে এই গোটেই কেছৰ যিকেইজন আসামী আমি ধৰি আনিছোঁ, গোটেইকেইজনৰ এটা অদ্ভুত হেৰি আছে, তেওঁলোকে গোটেই অসমৰ মানে তেওঁলোকে 2খন বা 3খন ষ্টেট তেওঁলোকে লৈ লয়, আৰু এই গোটেই গ্ৰুপটোৱে অসম ষ্টেটখন তেওঁলোকে টাৰ্গেট কৰি লৈছিলে, অসম ষ্টেটখন। আৰু মেক্সিমাম যিবিলাক তেওঁলোকে চিম কাৰ্ড ইউজ কৰে, এই চিম কাৰ্ডবিলাকো তেওঁলোকে ভাঙি পেলায়, পটককৈ ইউজ কৰি এদিনৰ ভিতৰতে তেওঁলোকে ভাঙি পেলায়, নাইকিয়া কৰি পেলায়। গতিকে আমাৰ ইমিডিয়েটলি তেখেতে বসুমতাৰীয়ে জনোৱাৰ লগে লগে ঝাৰখণ্ড পুলিচেও আমাক বহুত সহায় কৰিলে, জামতাৰা পুলিচে আমাক বহুত হেল্প কৰিলে, যাৰ কাৰণে আমি এইটো গেংটো আমি ধৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আমি চাম আৰু তেওঁলোকে ক'ত কি কাম কৰে, অকল ব্ৰিফিং বসুমতাৰীয়ে নহয়, বিভিন্ন এনেকুৱা ভিক্টিম ওলাব চাগে, তদন্তকালত আমি গম পাম। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।